हेलो एभ्रिवान, কি খবৰ? ভালনে? নিশ্চয় ভাল। মোৰ কিন্তু সাংঘাতিক ভাল, জানেনে? কাৰণ এতিয়া চলি আছে দুৰ্গা উৎসৱ আৰু দুৰ্গা উৎসৱৰ সকলোলৈকে শুভকামনা থাকিলে। আজি মই দেখুৱাইছোঁ এই কাপোৰযোৰ। চাওকচোন কেনে লাগিছে বাৰু। মোৰ কাপোৰযোৰে ভাল লাগিছেনে? কাপোৰযোৰ খুব কমফৰ্টেবল হয়। মানুহজনে দিছিলে পূজা বুলি, অৱশ্যে পূজা বুলি নহয়, পূজাৰ আগতেই দিছিলে, কিন্তু পূজাতে পিন্ধিম বুলি চিলাই ল'লোঁ। আৰু কাপোৰযোৰ দহি বাতি দিছে মোৰ ভণ্টীয়ে। তাই খুব কষ্টৰে মোক এদিনৰ ভিতৰতে দহি বাতি দিলে, জানেনে, পিন্ধিম বুলি কোৱাৰ বাবে। আৰু এতিয়া মই পূজা মন্দিৰলৈ যাম। আমাৰ যোৰহাট পকামূৰাৰ পূজা মন্দিৰ এয়া। আৰু পূজা মন্দিৰত আজি দেৱী এনেকৈ ষষ্ঠী পূজাৰ দিনা পাতত তোলা হ'ল। আৰু পূজা তেনেকৈ আৰম্ভ হোৱা এতিয়া বৰ্তমান নাই। পূজা ৰাতিপুৱা আৰম্ভ হৈছিলে। খুব সোনকালে আৰম্ভ হোৱাৰ বাবে মই কণমানিটোৰ কাৰণে আজি ওলাই আহিব নোৱাৰিলোঁ। কিন্তু আমাৰ ওচৰৰে খুৰী এগৰাকীয়ে আজি পূজাও দিছে আৰু খানাও দিছে। সেইবাবে তেখেতে নিমন্ত্ৰণ কৰাৰ বাবে তেখেতৰ নিমন্ত্ৰণ ৰক্ষাৰ্থে আহিলোঁ। আৰু এয়া চব আমাৰ ঘৰৰ ওচৰৰ সকলো আছে। খুৰা খুৰীৰ পৰা আদি কৰি বৰমাহঁতৰ মাহঁত সকলো আছে, বৌহঁত আছে আৰু ওচৰৰ বহুত মানুহ। খুব ভাল লাগিলে গৈ। আৰু মোৰ কণমানিটো চব কি দুষ্ট কৰি আছে নহয়। আজি যে তাক খুব ফূৰ্তি, সি পূজা এইবাৰ প্ৰথম পাইছে, মানে প্ৰথম নহয় দ্বিতীয়, কিন্তু পূজাই অকণমান বুজি পোৱাৰ পৰা সি আজি প্ৰথম পাইছে আৰু সি খুব ভাল পাইছে। এইযোৰ যে সি পিন্ধি আছে তাক পেহীয়েকে দিছিলে মৰমত। আৰু মই এতিয়া দেখুৱাইছোঁ মোৰ বান্ধৱী এগৰাকী। এয়া মোৰ খুব প্ৰিয় বান্ধৱী এগৰাকীক দেখুৱালোঁ। আৰু কেনে লাগিলে আজি দিনটো আপোনালোকেও জনাব। আৰু মোৰ দুখনমান ফটো এনেকৈ মাৰি ল'লোঁ। অৱশ্যে ফটোখিনি ঘৰত আহিহে মাৰিছিলোঁ। কণমানিটোক ফটো মাৰিবলৈ লগ ধৰোঁ, নাই, সি একেঠিয়ে কেতিয়াও ৰৈ নাথাকে। ভিডিঅ'টো যদি মোৰ আজি ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু প্ৰতিদিনে মই চেষ্টা কৰিম যে আমাৰ ইয়াত দুৰ্গা উৎসৱত কেনেদৰে পালন কৰা হয় আপোনালোকক নিশ্চয় দেখুৱাবলৈ চেষ্টা কৰিম। আজিলৈ বাই বাই।